এইবাৰ ওলালোঁ ঘৰলৈ যাবলৈ। যিহেতু দুৰ্গা পূজা এদিন যোৰহাটতো চালোঁ, গতিকে ভাবিলোঁ এইবাৰ ঘৰতো চাওঁ, সেইকাৰণে ঘৰলৈ ওলালোঁ। অৱশ্যে আপোনালোকে যেতিয়ালৈকে ভিডিঅ'টো পাব তেতিয়ালৈকে চাগে পূজাও শেষ হ'ব। আমি দুজনী আহি পালোঁহি যোৰহাটৰ ISBT আৰু বাছলৈ ৱেইট কৰি আছোঁ। আৰু আজি জাৰ্ণিটোত বৰ এটা ইমান গৈ আমনি নালাগিব, যিহেতু ভণ্টিও আছে কাষত। ডিমৌত আমি পোৱাত টিফিনো খাই ল'লোঁ, বাহিৰা বস্তু একো নাখাওঁ বুলি। আৰু যেতিয়া নেকি শিৱসাগৰ পাইছিলোঁ, তাত কিন্তু বৰ ধুনীয়া মণ্ডপ এটাও দেখা পালোঁ। আৰু ভণ্টি ইয়াত একদম টোপনি, আৰু গৈ থকা অৱস্থাত কিন্তু টোপনি কিন্তু ভীষণ ধৰে। যেতিয়া নেকি চিলাপথাৰ পাইছিলোঁ, তাত বাছখন ৰাখি থোৱাত আমি ইমান আমনি লাগিছিলে, সেইকাৰণে বাহিৰত ওলাই আমি পুতলাই চাই আছিলোঁ। আৰু দুজনী যে কিমান নষ্টালজিক হৈ গৈছিলোঁ। আগতে ভাত নাখাওঁ, কিন্তু পুতলা আমাক কিনি দিব লাগিবই, লাগিলে ভাতেই নাখাওঁ। পুতলাৰ কাৰণে আমি কাপোৰ বনাই দিছিলোঁ, পুতলাক গা ধুৱাইছিলোঁ, ঢেৰ কিবা কিবি, কৈয়ে শেষ নহ'ব সেইবোৰ। কিন্তু যেতিয়াৰ পৰা নেকি নিজৰ দায়বদ্ধতা বুজি পালোঁ, নিজৰ দায়িত্ব যেতিয়াৰ পৰা বাঢ়িল, তেতিয়াৰ পৰা কিন্তু ইমান এটা বৰ হেঁপাহ নোহোৱা হ'ল দুৰ্গা পূজাৰ প্ৰতি। আৰু গৈ গৈ যে সঁচাকৈ বৰ আমনি লাগিছে। ঘৰ গৈ পাই একদম টেষ্টি খানা খালোঁ, চব লোকেল। শিঙৰা মাছ, গৰৈ মাছ আৰু ঔটেঙাৰ থুপথুপীয়াকৈ জোল, ডিমৰু শাকৰ ভাজি, ডিমৰু পাত আৰু গাহৰি মাংস, আৰু অমিতা আৰু দালিৰ বইল। That's all for today's video. See you next time. Till then, keep watching, smiling and loving. Bye bye.